বন্ধুসভা সকলোকে নমস্কাৰ। আজি ৰাতিপুৱা বিচনাৰ পৰা উঠিয়ে প্ৰথমে দমকলত মুখ হাতখন ধুই আহিলোঁ। এতিয়া আৰু দমকলত মুখ হাতখন ধুই আহি মই আহিলোঁ আমাৰ আগপিনে। মানে যোৱা 2 দিনমান আগতে মই ইয়াতে মানে গাইজ ফুলৰ পুলি ৰুইছিলোঁ, সেয়ে আজি চাবলৈ আহিলোঁ। মানে ফুলৰ পুলিবোৰ গোটেই গাইজ গছ লতাৰে ঢাকি পেলাইছে। সেয়ে আজি মই ভাবিলোঁ গোটেই ফুলৰ মানে গছ লতাবোৰ কাটি পেলাওঁ, যিহেতু গৰমৰ দিন সেয়ে সাপো থাকিব পাৰে। সেয়ে আৰু ময়ো দেৰি কৰি নাথাকি প্ৰথমে ঘৰৰ পৰা এয়া গাইজ কোদালখন লৈ আহিলোঁ ৰ'ব। এতিয়া যিহেতু কোদালখন এতিয়া লৈ আহিলোঁ, এতিয়া আৰু ময়ো ৰখি নাথাকি প্ৰথমে এয়া গোটেইখিনি গছ লতা মানে কাটিবলৈ ধৰিছোঁ ৰ'ব। তো এতিয়া মোৰো ফাইনেলি গোটেইখিনি কটা হৈ গ'ল, একদম ঘামত গাইজ ভিজি গৈছোঁ। এয়া চাওক গোটেইখিনি কটা হৈ গ'ল। গোটেই ফুলৰ পুলি কটা নাই আৰু, মানে যিহেতু ঘৰৰ আগত এনেকৈ গাইজ ফুলৰ পুলিবোৰ থাকিলে মানে ভাল লাগে, সেই গোটেইখিনি কটা নাই। এতিয়া আৰু গাইজ গোটেই একদম কাটি চাটি ময়ো আৰু এয়া গাটো ধুই আহিলোঁ। এতিয়া আৰু গা চা ধুই আহি একদম গাইজ এয়া ভাত লৈছোঁ ৰ'ব খাবলৈ, কাৰণ গাইজ ৰাতিপুৱাৰ পৰাই একোৱে খোৱা নাই নহয়, সেইকাৰণে তামাম ভোক লাগিছে। সেয়ে এতিয়া গাইজ মই ভাতখিনি খাই লওঁ ৰ'ব। তো আজিলৈ ইমানেই আছিল, আপোনালোকক লগ পাম নেক্সট শ্বৰ্টত। তো আজিলৈ বাই বাই।